হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে গম পাইছে ইতিমধ্যে PM কিষাণৰ 13 নম্বৰ কিস্তিটো চৰকাৰে প্ৰদান কৰিব। তো বন্ধুসকল, সেই 13 নম্বৰ কিস্তিটো লাভ কৰিবৰ কাৰণে আপোনালোকে অতি শীঘ্ৰে এই কামটো কৰি লওক। যদি এই কামটো নকৰে তেতিয়াহ'লে আপোনালোকে হয়তো নাপাব পাৰে এই 13 নম্বৰ কিস্তিৰ ধন। বন্ধুসকল, মই এই ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই যাওক। পোনপ্ৰথমে কি কৰিব, আপোনালোকৰ ডেস্কটপ বা মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ইয়াতে আপোনালোকে লিখিব লাগিব PM কিষাণ এনেক্সিয়া 3 ফ্ৰম PDF ডাউনলোড। লগে লগে চাব এনেকুৱা এটা ইণ্টাৰফেচ ওলাই আহিছে। ইয়াতে কি কৰিব, আপোনালোকে যিটো প্ৰথম লিংক আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। লগে লগে চাব এনেকুৱা আৰু এটা আপোনালোকৰ আগত নতুন ফৰ্ম ওলাই আহি পৰিছে। এই ফৰ্মটো হৈছে চাওক, ইয়াতে দিয়া আছে এনেক্সিয়া 3। তাৰপিছত চাওক ইয়াতে ইম্পৰ্টেন্স কথা লিখা আছে ফাৰ্মাৰ্ছ ইলিজিবিলিটি ভেৰিফিকেশ্যন ফৰ্মছ। তো আপোনালোকৰ এইটো কি ভেৰিফিকেশ্যন ফৰ্ম হয়। এটা চাওক দিয়া আছে নেম এজ পাৰ পৰ্টেল। আপোনালোকে নিজৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত চাওক আধাৰ কাৰ্ড, য়েছ অৰ নো, আধাৰ কাৰ্ড আছে নে নাই। সাধাৰণতে সকলোৰে আধাৰ কাৰ্ড আছে, তেতিয়াহ'লে য়েছত আপোনালোকে টিক চিন মাৰিব। তাৰপিছত চাওক এড দিয়া আছে প্লিজ প্ৰভাইড দ্য বেলৰ ডিটেইলছ এজ পাৰ আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ড মতে ইয়াতে ফিল আপ কৰিব লাগিব। ইয়াতে দিয়া আছে চাওক নেম এজ পাৰ আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ড মতে ইয়াতে আপুনি ফিল আপ কৰিব নিজৰ নাম। তাৰপিছত চাওক এড্ৰেছ এজ পাৰ আধাৰ কাৰ্ড এণ্ড উইথ দ্য পিনক'ড। আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ মতে ইয়াতে এড্ৰেছখিনি ফিল কৰিব। লগতে আপোনালোকৰ নিজৰ এৰিয়াৰ পিনক'ডটো দিবৰ কাৰণে পাহৰি নাযাব। তাৰপিছত চাওক ইয়াতে দিয়া আছে বেংক একাউণ্ট ডিটেইলছ। ইয়াতে কি কৰিব লাগিব চাওক নেম এজ পাৰ বেংক একাউণ্ট। এই নাম ইয়াতে যে লিখিব এই বক্সটোত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো একাউণ্টত লিখা আছে বা সেই পাছবুকত যি নাম আছে সেইটো ইয়াতে আপোনালোকে সেম লিখি দিব। তাৰপিছত চাওক বেংক নেম, আপোনালোকৰ কি বেংক, ষ্টেট বেংক আছে নে পাঞ্জাৱ বেংক আছে সেই দিব। তাৰপিছত চাওক ব্ৰাঞ্চ নেম, আপোনালোকৰ সেই ব্ৰাঞ্চটো ক'ত আছে ইয়াতে ফিল আপ কৰিব। নেক্সট চাওক ইয়াতে আছে IFC কোড, আপোনালোকৰ সেই বেংকৰ IFC কোডটো ইয়াতে ফিল আপ কৰিব। একাউণ্টছ নম্বৰ, আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে লিখিব। তাৰপিছত ইয়াত দিয়া আছে একাউণ্ট টাইপ, আপোনাৰ যিটো একাউণ্ট সেই একাউণ্ট টাইপটো কি ধৰণৰ একাউণ্ট হয়। ইয়াতে বহুতখিনি অপশ্যন দিয়া আছে। এটা আছে ছেভিংছ একাউণ্ট, বেচিক একাউণ্ট, জনধন ছেভিংছ একাউণ্ট, লোন একাউণ্ট, CC, KCC, ODTL, তাৰপিছত আছে FD, ৰিকাৰিং ডিপজিট একাউণ্ট, এনি আদাৰ একাউণ্ট। বন্ধুসকল, যাৰ যিটো হয় ইয়াতে আপোনালোকে কি কৰিব টিক চিন মাৰি দিব। তাৰপিছত তলফালে অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে চাওক দিয়া আছে এনচাৰ অফ দ্য ফলোইং উইথ য়েছ অৰ নো। আপোনালোকে ইয়াতে চাই যাওক, উত্তৰ দিব লাগিব। এটা দিছে হেজ এ ফাৰ্মাৰ ৰিচিভড হিজ হাৰ দ্য এণ্টিলমেণ্ট আণ্ডাৰ PM কিষাণ। যদি হয় ইয়াতে য়েছ দিব, যদি নহয় তেতিয়াহ'লে ন দিব। নাম্বাৰ 2 চাওক ডাজ দ্য ফেমিলি ফাৰ্মাৰ মেম্বাৰ পেইড ইনকাম টেক্স ইন এছেছমেণ্ট ইয়াৰ। যে আপোনালোকৰ কোনো ঘৰৰ মানুহে আপোনালোকৰ ইনকাম টেক্স দিছে নেকি। যদি দিয়া নাই তেতিয়াহ'লে ন দিব, দিছে যদি য়েছ দিছে। তাৰপিছত চাওক ডাজ দ্য ফাৰ্মাৰ এনি ফেমিলি মেম্বাৰ ফল ইন এনি অফ ফলোইং কেটেগৰিজ। ইয়াতে আপোনালোকে য়েছ দিব, নহয়তো ন দিব। ইয়াত চাওক ছাৰ্ভিচ ৰিটায়াৰ্ড অফিচ এণ্ড দ্য এমপ্লয়ী চেণ্ট্ৰেল ষ্টেট। তাৰমানে ইয়াতে লিখিছে আপোনাৰ যদি আপোনালোকৰ পৰিয়ালত যদি কোনোবাই যদি চৰকাৰী চাকৰি কৰিছে, হয়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নহয়তো ষ্টেট গভৰ্ণমেণ্ট, তেতিয়াহ'লে য়েছ দিব, নহয়তো ন দিব। তাৰপিছত চাওক ইয়াতে হৈছে ৰিটায়াৰ্ড পাৰ্চন হোম মান্থলি পেঞ্চন 10,000 এণ্ড মোৰ এক্সক্লুডিং মাল্টিটাস্কিং ষ্টাফ। যদি আপোনালোকৰ ঘৰত আপোনালোকৰ ফেমিলিৰ মেম্বাৰ কোনোবাই পেঞ্চন পাইছে 10,000ৰ ওপৰত, তেতিয়াহ'লে ইয়াতে য়েছ দিব, নহয়তো ন দিব। তাৰপিছত চাওক ফাৰ্মাৰ এণ্ড দ্য প্ৰেজেণ্ট মিনিষ্টাৰ, ষ্টেট মিনিষ্টাৰ, ফাৰ্মাৰ্ছ প্ৰেজেণ্ট মেম্বাৰ লোকসভা, ৰাজ্যসভা। যদি খেতিয়কৰ কোনোবা পৰিয়ালৰ বা তেনেকুৱা ফেমিলিৰ মেম্বাৰ আপোনাৰ লোকসভাৰ মেম্বাৰ থাকে বা ৰাজ্যসভাৰ, তেনেকুৱা হ'লে আপোনালোকে ইয়াতে য়েছ দিব, নহয়তো ন দিব। মিউনিচিপালিটি কৰ্পৰেশ্যন দিছে, ফাৰ্মাৰ দিছে, আকৌ লগতে দিছে ডিষ্ট্ৰিক্ট পঞ্চায়ত। যদি থাকে তেতিয়াহ'লে য়েছ দিব, নহয়তো ন দি দিব। নেক্সট চাওক ইয়াতে দিছে প্ৰফেশ্যনেল লাইকছ ডক্টৰ, ইঞ্জিনিয়াৰিং, লয়াৰ, চাৰ্টাৰ্ড একাউণ্ট। যদি আপোনালোকৰ ফেমিলিত যদি ডক্টৰ আছে বা ইঞ্জিনিয়াৰ আছে বা উকিল আছে বা চাৰ্টাৰ্ড একাউণ্ট আছে, তেতিয়াহ'লে য়েছ দিব, নহয়তো ন দিব।
তো বন্ধুসকল তাৰপিছত আৰু অলপ স্ক্ৰল ডাউন কৰিব নেক্সট আৰু এটা আপোনাৰ ফৰ্ম আহি পৰিব চাওক এটা দিয়া আছে ভেৰিফিকেশ্যন ৰিপৰ্ট ফৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আণ্ডাৰ পিএম কিষাণ স্কিম আপোনালোকে এই পিএম কিষাণ স্কিম ধন লাভ কৰিবৰ কাৰণে আপোনালোকৰ যোগ্য হয়নে নহয় এইখিনি বস্তু ইয়াতে দিব লাগিব নেম অফ বেনিফিচিয়াৰী নিজৰ নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এড্ৰেছ উইথ পিন কোড এইখিনি আপোনালোকে এই বক্সটোত ফিল আপ কৰিব তাৰপিছত ডিষ্ট্ৰিক্ট নেম অফ ৰেভিনিউ ভিলেজ আপোনালোকৰ গাঁৱৰ নাম নেম অফ ৰেভিনিউ চাৰ্কল আপোনালোকৰ যিটো চক্ৰবিভাগ কাৰ্যালয় ইয়াতে আপোনালোকে লিখিব লাগিব তাৰপিছত চাওক এজ বয়স জেণ্ডাৰ আপোনালোকে পুৰুষ নে মহিলা তাৰপিছত কেটেগৰী জেনেৰেল নে এছ টি নে এছ চি তাৰপিছত চাওক ৰিলিজন আপোনালোকে হিন্দু নে মুছলিম নে বুদ্ধ নে কি ইয়াতে আপোনালোকে লিখিব তাৰপিছত চাওক ইয়াতে দিয়া আছে হেড অফ দ্য ফেমিলিৰ আপোনাৰ যোনজন হেড তেওঁৰ নাম দিব হেড অফ ফেমিলি যিজন পৰিয়ালৰ মুৰব্বী তেওঁৰ নাম ইয়াতে আপোনালোকে লিখিব লাগিব তাৰপিছত চাওক লেণ্ড হোল্ডিং ডিটেইলছ আপোনাৰ মাটিৰ ডিটেইলছ এটা দিয়া আছে দাগ নম্বৰ পাট্টা নম্বৰ এৰিয়া বিঘা কাঠা লেচা তো আপোনাৰ যিমানখিনি মাটি আছে বা যিমানখিনি মাটি দিছিলে আবেদন কৰোঁতে এইখিনি আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত চাওক বাউণ্ডাৰীজ অফ দ্য লেণ্ড মেনশ্যন এবভ দ্য অপশ্যনেল এইটো অপশ্যনেল হয় আপোনালোকৰ খেতি চাৰিওফালে কোন থাকে পূবফালে পশ্চিম ফালে উত্তৰ ফালে দক্ষিণ ফালে ইয়াতে আপোনালোকে ফিল আপ কৰিব নালাগে 16 নম্বৰটো আপোনাৰ অপশ্যনেল হয় এইটো লিখিব নালাগে 17 নম্বৰটো আছে ফৰ হাউ মেনি ইয়াৰ্ছ দ্য বেনিফিচিয়াৰিজ কাল্টিভেট দ্য চেইড লেণ্ড আপুনি সেই খেতিডৰাত আপোনাৰ কিমান বছৰ হ'ল আপুনি খেতি কৰি আছে ইয়াতে আপোনাৰ এইটো লিখিব 18 নম্বৰ চাওক নেম অফ দ্য ক্ৰপ কাল্টিভেট আপুনি ইয়াতে কি ধৰণৰ খেতি কৰে ইয়াতে আপুনি লিখিব লাগিব তাৰপিছত চাওক অনাৰশ্বিপ অফ দ্য লেণ্ড হোৱেভাৰ এপ্লিকেবল ইয়াতে যদি আপোনাৰ নিজৰ নামত মাটি থাকে তেতিয়া আপোনালোকে চেল্ফ দিব আৰু যদি ফেমিলিৰ অন্য নামত থাকে বা বেলেগৰ নামত থাকে দেউতাৰ নামত বা মাৰ নামত বা দাদাৰ নামত ইয়াতে আপোনাৰ দিব লাগিব এনি ফেমিলি 20 নম্বৰ চাওক নেম অফ দ্য লেণ্ড অনাৰ সেই মাটিৰ যিজন গৰাকী থাকিব এই গৰাকীৰ নামটো ইয়াতে লিখিব লাগিব তাৰপিছত চাওক ৰিলেশ্যনছ উইথ দ্য বেনিফিচিয়াৰী যে মাটিৰ যি গৰাকী সেই গৰাকীজন আপোনাৰ লগত কি সম্পৰ্ক ইয়াতে আপোনালোকে লিখিব লাগিব যদি আপোনাৰ দেউতা হয় তেতিয়াহ'লে ফাদাৰ মা হ'লে মাদাৰ তেনেকৈ ইয়াতে দি দিব তাৰ চাওক ইয়াতে কেটেগৰী অফ লেণ্ড মাটিৰ শ্ৰেণী কি ধৰণৰ আপোনাৰ মাটি ইয়াতে আপোনাৰ লিখিব লাগিব নেক্সট চাওক ইয়াতে দিছে ডিক্লেয়াৰেশ্যন I hereby declare that the above state information is true and the best of my knowledge and number 1 and number 2 ইয়াতে দিছে যে আপুনি যিখিনি ইয়াতে ফিল আপ কৰিছে গোটেইখিনি ইয়াত সত্য আৰু এইখিনি আপোনালোকে কৰিব ইয়াতে দিছে I am sharing my Aadhaar card with my own consent as the proof of KYC of used for PM Kishan's benefit purpose আপুনি যে আপোনাৰ আধাৰ কাৰ্ডটো শ্বেয়াৰ কৰিব আৰু বেংক পাছবুকৰ যিটো ফ্ৰণ্ট সাইড আছে গোটেই দুটা আপোনাৰ জেৰক্স কৰি এই এনেক যে থ্ৰীৰ লগত কাটি দিব যে এইখিনি যে আপুনি দিছে পিএম কিষাণৰ কাৰণে ইয়াতে এইটো ডিক্লেয়াৰেশ্যন থাকিব তাৰপিছত চাওক ইয়াতে দিছে চিগনেচাৰ অফ দ্য থাম্ব ইম্প্ৰেশ্যন অফ দ্য বেনিফিচিয়াৰী কি কৰিব লাগে আবেদনকাৰী যিটো বুঢ়া আঙুলিৰ আঙুঠা সেই ছাপটো আপোনালোকে ইয়াতে বক্সত মাৰি ল'ব তাৰপিছত চাওক গাঁওবুঢ়া পাব্লিক ভিলেজ হেডমেন গাঁওবুঢ়া বা ভিলেজৰ প্ৰধান আপোনাৰ ইয়াতে কি কৰিব চিলমোহৰ মাৰিব তাত চাওক ইয়াতে দিয়া আছে লাটমণ্ডলৰ ইয়াতে চিলমোহৰ মাৰিব তাৰপিছত চাওক এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ এডিঅ ইয়াতে কি কৰিব চিল মাৰিব তাৰপিছত ৰেভিনিউ চাৰ্কল অফিচাৰ তাৰপিছত ইয়াতে চাওক চিঅ ষ্টাম্প কৰিব কৰাৰ পিছত আপুনি এই ফৰ্মটো ছাবমিট কৰি দিব বন্ধুসকল এই কামটো আপোনালোকে অতি সোনকালে কৰি লওক তেতিয়াহে আপোনালোকে 13 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো কেনে লাগিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু যিসকল নতুন বন্ধু বান্ধৱী মোৰ চেনেলত আহিছে তেওঁলোকে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে